Hey guys, কি খবৰ? আশা কৰো সকলো ভালেই আছে। আপোনালোকৰ কৃপাত মইও ভালেই আছো। আজি বহুত দিনৰ মূৰত আকতে रोस्टिंग ভিডিও লৈ আহিছো আমাৰ ৰিয়া ডেকাৰ ওপৰত। বহুতে কমেন্ট কৰি আছিল যে ৰিয়া ডেকাৰ ওপৰত ভিডিও লাগে। तो चलिए शुरू करते हैं। আরে মই জানোই যদি এদিন হলেও মৰিব লাগিব সেই কাৰণে খেলখন ডাঙৰে খেলিম জি খেলিম ডার্লিং প্ৰথমে তুমি কথা ক'বলৈ শিকি লোৱাচোন তাৰ পাছত খেল খেলিবা ও তুমি বেলেগৰ ভিডিও কপি কৰোতে তুমি কি ভিডিও বনোৱানো এবাৰ ভালকৈ চাবাচোন এনেই কেমেৰাটো অন কৰি জিটি নাগাবা বুজিছা একো ভাল নালাগে মানে তুমি ভাবা একদম মোক বহুত ধুনিয়া লাগে মোক বহুত ভাল লাগে চাপৰি নাম্বাৰ 1 লাগে মইতো নামাৰিলে হয় কিন্তু মাৰিব লাগিব তাক কাৰণ ধুনুক খাব মহে নাখায় হানে আৰু আপোনাৰ এটা কথা কও মোবাইলটো হাতত আছে বুলি আৰু ইনষ্টাগ্ৰামত একাউণ্ট আছে বুলি জিটি ভিডিও আপলোড কৰিব নি হেইটোৱে না মোবাইল আছে বুলি ইনষ্টাগ্ৰাম আছে বুলি তুমি জিটি ভিডিও আপলোড কৰিবানে হা লোকক কোৱাৰ আগতে নিজক এবাৰ সিকুটি চাবাচোন তেতিয়া ভাল লাগিব ন শুনি সময় লাগিব কিন্তু মোৰ লগত বহিব কাৰণে তহঁতক অকাতৰ প্ৰয়োজন হ'ব এই ফকতীয়া ডায়লগবোৰ মাৰি নাথাকিবাচোন ভণ্টি তুমি কলেজ যোৱাচোন কি কলেজৰ ড্ৰেছটো পিনি ভিডিও কৰি থাকিব আহিছা ও হা আৰু কাম নাই ইমান লেভেল মাৰি কথা নকবা বুজিছা কাৰ কিমান অকাদ আছে সবেই গম পায় তুমি তোমাৰ এবাৰ কমেন্ট বক্সটো খুলি চাবাচোন তেতিয়া বুজি যাবা কাৰ কিমান অকাদ আছে এই ভিডিওটো চাও আহকচোন একেবাৰে ইস ঠাণ্ডা দিন কাৰণে গাই ধোৱা নাই চাগে ইমান লেতে লাগিছে যোৱা এৰিয়া হাউতকে গাটো ধুই আহা যোৱা মতাৰ লগত ৰাতি শুই নাথাকোতো যে ৰাতিপুৱাই মই গা ধুম ও আচ্ছা মতাৰ লগত শুলেহে মানে ৰাতিপুৱা গা ধুব লাগে ও তাৰ মানে তুমি মতাৰ লগত শুলেহে গা ধোৱা এনে তুমি গায়ে নুধোৱা ছি হে কাৰণে গুণাইছে মই ভাবিছো ইমান গেলা কি গুণাইছে তোমাৰ গাটো গুণাইছে আগো ছি সংসাৰৰ যিমান মাইকী মানুহ আছে যিবিলাকে বিয়া হোৱা নাই যিবিলাকে মতাৰ লগত নুশুৱে সেইবিলাকে চাগে গায়ে নুধুৱে হয়নে আমিতো লেতেৰা আমিতো বিয়া হোৱা না আমি মতাৰ লগত নুশু আমিতো লেতেৰা মানুহ তুমিহে চাফা তুমি কাৰণ মতাৰ লগত শুৱা তুমি গা ধোৱা হয়নে এৰিয়া হাউতকে গাটো ধুই আহা যোৱা তাৰপিছত ভিডিও বনাবা যোৱা ৰব ময়ো ফিল্টাৰটো লগাই লওঁ তোমাক ফিল্টাৰ লগালেও গা নুধুৱা নিচিনাই লাগিছে লেটেৰিয়ে লাগিছে আৰু এটা কথা ফিল্টাৰ লগালে সেইবোৰ মানুহক শ্বুট কৰে যিবোৰ মানুহ ধুনীয়া তুমি থৰি না ধুনীয়া তুমিতো গু নিচিনা ফিল্টাৰেও তোমাক নাচাজে ফিল্টাৰ লগালেও তোমাক একে গুৱে লাগে প্ৰথমে এই নাম আছিলে চিগমি বাইদেউ তাৰ পিছতে হ'ল বাল বাইদেউ আৰু এতিয়া হৈছে গু বাইদেউ গু আপুনি গা ধুলে নে নাই সেইটো ডাঙৰ কথা নে বেলেগৰ বদনাম কৰিব ৰাতিপুৱাই বহি গল ফিল্টাৰটো তুমিনো কি কৰিছা তুমিওতো একে কামেই কৰিছা না আৰু তুমিনো কোনসা গা ধুই আহিছা তেওঁতো গা ধুইছে না এটলিষ্ট তুমিতো একদম লেটেৰি হৈ আহিছা ছি কেনেকুৱা ফুটনি ভিডিঅ' দি থাকে অ ভিডিঅ' নবনাম বুলি ভাবিছো কিন্তু তাই একান্ত যাই চাইছো যিহে ফুটনিয়ালা ভিডিঅ' ভগৱান হয় নেকি পৃথিৱীত কেলা মানুহ ইমান আছে তাৰে ভিতৰত বাছি ললি মুকে যি তই ফিউচাৰ কাৰণে কৰা নাই আৰে তুমি ফুটনি মাৰি থাকা না সেইকাৰণেতো তোমাক বাছি লৈছে নহলে থৈ না তোমাক বাছি ল'ব আৰু ভিউজৰ কথা কোৱাৰ আগতে তেওঁ কমেন্ট আৰু তোমাৰ কমেন্ট বক্সটো এবাৰ খুলি চাবা তেওঁ কমেন্ট বক্সত মৰম আছে আৰু তোমাৰ কমেন্ট বক্সত হাগা আৰে তুমিয়ে গু তোমাৰ তাত গুৱে হ'ব না আৰুনো কি হ'ব ৰস্তা একেবাৰে মই ৰোষ্টাৰ বুলি কোৱাও নাই কাকো তহঁতেচোন বকি আছা তো হয় বুলি ভাবি লৈছো নাই তুমিতো গুগলত চাৰ্চ কৰিহে চোৱা হয় নে নহয় তাকে আৰু পৃথিৱীত আপুনিতো মোৰ বিষয়ে একো নজনা কৰি কিমান কি ক'লে তেতিয়াহ'লে আপোনাকো মই কওঁ শুনক আম্বানীৰ ঘৈণীয়েকেও চাগে ইমান সেন্দুৰ নলগাই যিমান আপুনি লগাইছে আৰে তেওঁ বিয়া হোৱা মানুহ অবভিয়াছলি তেওঁ সেন্দুৰ ল'ব আমি থৰি না সেন্দুৰ ল'ম গাভৰু ছোৱালীটো সেন্দুৰ নলয় বোৱাৰীয়েহে সেন্দুৰ লয় সেন্দুৰকণ মানুহক দেখাবলৈ নলয় বুজিছা সেন্দুৰৰ মূল্য কি তুমি বুজি নোপোৱা তুমিতো বাংলাদেশী হে ক'ত বুজি পাবা সেন্দুৰৰ মূল্য সেন্দুৰখিনি লৈ ইমান ভদ্ৰ মহিলা হৈ দেখাব নালাগে নহ'লে বা ডট ও আচ্ছা এতিয়া সেন্দুৰ লোৱা মানুহবিলাক মানে অভদ্ৰ চাবা আকৌ সেন্দুৰ লোৱা যিমান মাইকী মানুহ আছে আহি পিনি তোমাক ঘৰতে টপকাই থৈ নগ'লেই ভাগ্য এই দুটামান খুব মানে ল'ৰা দুটামান আছে মানে চেঙেলীয়া ল'ৰা কেইটামান আছে দেই খালি এইটোৱে কৈ থাকে আহি পেলাই অসমৰ ল'ৰা নাপালি নেকি অসমৰ ল'ৰা বিয়া নহ'লি কিয় অসমত কি ল'ৰা আকাল হৈছে নেকি
আৰে তহঁতে কিয় বুজি নোপোৱা যে বাৰ ভিডিঅ'ত ভিউজ অহা নাছিল সেই কাৰণে বাহিৰত বিয়া হ'ব লগা হ'ল ইমান সৰু কথা তহঁতে বুজি নোপোৱা আৰু কাম বিচাৰি নাপালা হয়নে কাক ৰ'জ কৰো কাক কি কৰো কি নকৰোকে লাষ্টত গৈ পিনি এক লৈ লওঁ বুলিব এৰ পৰা অলপ ভিউজ পাম হয়নে নহয় কি যে হ'ব তোমাৰ ভিডিঅ'ত ভিউজ অহা নাছিল কাৰণে তো তাইক লৈ পিনি ভিডিঅ' বনালা সেইটো লাষ্টত কৈ দিব লাগিছিলে হয়নে এবাৰ চাবাচোন ভালকৈ একাউণ্টবোৰ কাক কি ক'ব লাগে একো গম নোপোৱা ন হা অলপ পঢ়া শুনাত ফ'কাছ কৰিবা বুজিছা पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो लेकिन नहीं তো আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু শেষত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই